জহাদেমিলৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথামেটিক্সৰ যেটো প্ৰথম লেসন আছে বাস্তৱ সংখ্যা। সো বাস্তৱ সংখ্যাৰ বিষয়ে আমি আলোচনা কৰিম। সো বাস্তৱ সংখ্যা লেসনটো যেটো প্ৰথম এক্সাৰসাইজ 1.1 সো 1.1 আলোচনা কৰা হ'ব। সো আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ চেনেলত প্ৰথম আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু নতুন নতুন ভিডিঅ'সমূহ পাবৰ কাৰণে বেল আইকনটো টিপি দিয়ক। সো আজিৰ প্ৰথম টপিকটো হল বাস্তৱ সংখ্যা। সো বাস্তৱ সংখ্যা বুলিলে আমি কি গম পাওঁ, যিমান সংখ্যা আছে পৃথিৱীত এই গোটেই সংখ্যাবোৰক আমি বাস্তৱ সংখ্যা বুলি কওঁ। তো এই সংখ্যাবোৰৰ ভিতৰত পৰিমেয় আৰু অপৰিমেয় সংখ্যা থাকিব। ক্লিয়াৰ হল? তাৰ মানে পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰক একেলগে আমি কি বুলি কওঁ, বাস্তৱ সংখ্যা বুলি কওঁ। এতিয়া আমি আলোচনা কৰোঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ বিষয়ে। তো ইউক্লিড নামৰ এজন মেথমেটিচিয়ানে এই প্ৰমেয়িকাটো ব্যৱহাৰ কৰিছিল। গতিকে তাৰ নামৰ ওপৰত ভিত্তি কৰি ইয়াক নাম দিয়া হৈছে। তো ইয়াক কোৱা হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। তো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো জানিবলৈ হ'লে আমি প্ৰথমতে এটা সংখ্যা ধৰি লৈছোঁ। ইয়াত 29 বুলি ধৰি লৈছোঁ। গতিকে 29ক যদি আমি 4 দি হৰণ দিওঁ, গতিকে এইটো কিমান বাৰ হৰণ যাব? 4 7 বাৰ যাব। গতিকে 4 7 গুণ কিমান পাবা তুমি? 28 পাবা। কিমান বাৰ হৰণ গ'ল? 7 বাৰ হৰণ গৈছে। কিমান দি হৰণ দিছোঁ আমি? 4 দি। গতিকে বাকি থাকিল কিমান? 1 বাকি থাকিব। তো ওপৰত যেটো থাকিল 7, এই 7টো আছিল ভাগফল, 4 আছিল ভাজক আৰু 29 আছিল ভাজ্য, 1 আছিল ভাগশেষ। এতিয়া কথা হল এই 29 পাবলৈ হলে আমি কিমান দি হৰণ দিছোঁ? 4 দি হৰণ দিছোঁ। কিমান বাৰ হৰণ গৈছে? 7 বাৰ হৰণ গৈছে। বাকি থাকিছে কিমান? 1। গতিকে আমি এনেকৈহে পাইছোঁ। তাৰ মানে এইটো আছিল ভাজ্য। হৰণৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো। ভাজ্য সমান সমান কি পাইছোঁ আমি? ভাজক পূৰণ। তাৰ পিছত কি পাইছোঁ? 7টো আছিল ভাগফল প্লাস আমি কি পাইছোঁ? ভাগশেষ। কি পাইছোঁ? ভাগশেষ। এতিয়া ইউক্লিডৰ মতে তেখেতে এনেকৈ এইটোক ভাগ কৰিছিল। এই 7টোক ভাগফলটোক তেখেতে কিউ বুলি চিহ্ন দিছিলে আৰু ভাজকটোক বি বুলি কৈছিলে। 29 যেটো ভাজ্য আছিল, ভাজ্যক এ বুলি কৈছিল আৰু যেটো বাকি আছিল ইয়াক আৰ বুলি ধৰিছিল। ধৰিলে আমি ইয়াৰ লগত যদি তুলনা কৰোঁ, ভাজ্য সমান সমান, তো ভাজ্য মানে আমি কি কৈছোঁ? এ। তাৰ পিছত কি আছে? ভাজক। এতিয়া ভাজক আমি কিমান বুলি কৈছোঁ? 4। গতিকে 4টো ভাজক আছিল আৰু ইয়াক বি বুলি ধৰা হৈছে। পূৰণ ভাগফলটোক আমি কিউ বুলি ধৰিছোঁ প্লাস ভাগশেষ কি আছে? আৰ। গতিকে এইটোৱে আছিল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এ ইকুয়াল টু বি কিউ প্লাস আৰ। ক্লিয়াৰ হল? এইটোৱে হল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। গতিকে ইয়াত আৰু এটা কণ্ডিশ্যন আহিছে। কণ্ডিশ্যনটো হল এনেকুৱা, য'ত 0 ইজ লেছ দেন ইকুৱেল আৰ ইজ লেছ দেন বি। এইটো মানে এই আৰ মানে কি আছিল? ভাগশেষ আছিল। এই ভাগশেষৰ মানটো কিমান হ'ব পাৰে? এই ভাগশেষৰ মানটো কেতিয়াবা 0 হ'ব পাৰে। গতিকে 0 হ'ব পাৰে। 0 ইজ লেছ দেন ইকুৱেল, এই ইকুৱেল কথাটোৰ অৰ্থ হ'ল 0 হ'ব পাৰে। তাৰপিছত 0তকৈ ডাঙৰ হ'ব পাৰে। কাৰ মান? ভাগশেষৰ মান। কিন্তু বিতকৈ সৰু হ'ব। যিমান দি তুমি হৰণ দিবা তাতকৈ সৰু হ'ব লাগিব। গতিকে এই কণ্ডিশ্যনটো এপ্লাই হ'ব। গতিকে এইটোৱে আছিল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। তো আকৌ এবাৰ আমি মনত পেলাইছোঁ, ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আছিল এ ইকুৱেল টু বি কিউ প্লাস আৰ, য'ত 0 ইজ লেছ দেন ইকুৱেল আৰ ইজ লেছ দেন বি। আৰু ইউক্লিডে এই কথাটোক এনেকৈ কৈছিল যে দুটা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ থাকিব যাতে এ ইকুৱেল টু বি কিউ প্লাস আৰ।
আৰু য'ত 0 ইজ লেছ দেন ইকুৱেল r ইজ লেছ দেন b হ'ব। এতিয়া আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পেলাই গ সা উ উলিয়াব লাগিব। চ' কেনেকৈ উলিয়াম, ইয়াত দুটা কুৱেশ্যন দিয়া হৈছে। চ' আমি কুৱেশ্যনকেইটা চাই লওঁ। প্ৰথমতে ইয়াত কোৱা আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গ সা উ উলিয়া। ইয়াত প্ৰথমটো দিয়া আছে 135 আৰু 225 আৰু দ্বিতীয়টো দিয়া আছে 405 আৰু 25। তো ইয়াৰে প্ৰথমটো হোমৱৰ্ক হিচাপে থাকে, নিজে চেষ্টা কৰিব। 2 নম্বৰটো মই সলভ কৰি দিছোঁ। চ' আৰম্ভ কৰাৰ আগতে এই সংখ্যা দুটাৰ ভিতৰত এইটো 405 আৰু 2520 এই সংখ্যা দুটাৰ ভিতৰত আমি প্ৰথমতে জানিব লাগিব কোনটো ডাঙৰ আৰু কোনটো সৰু চিনাক্ত কৰি ল'ম। ইয়াতে 2520 ডাঙৰ, ইয়াত লিখি লৈছোঁ মই 2520 ইজ গ্ৰেটাৰ, এনেকৈ চিহ্ন দিব লাগিব। 2520 ইজ গ্ৰেটাৰ দেন কিমান 405 লিখা হ'ল। এইখিনি লিখাৰ পিছত তাৰপিছত এইখিনিৰ ওপৰত আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিম। চ' ইউক্লিডৰ কলন বিধিটো আছিল এইটো a = b³ + r আছিল। গতিকে এনেকুৱা ফৰ্মত আনিব লাগিব। আনিবলৈ হ'লে এই সংখ্যা দুটাৰ ভিতৰত যিহেতু 2520 ডাঙৰ আৰু সৰু কিমান আছিল 405 সৰু আছিল, এইখিনি লিখিম। লিখাৰ পিছত এই 405 দি পেলাই আমি হৰণ দিব লাগিব কিমান 2520। হৰণ দিলে কিমান বাৰ যাব আমি চাই লওঁ। 405 এইটো 5 বাৰ পূৰণ দিও কিমান হয় 5 × 5 = 25, 5 × 4 = 20। গতিকে এইটো হৈ গ'ল 2025। এতিয়া 6 বাৰ পূৰণ দিলে কিমান পাবা 406, এইটো 405 × 6। তো এইটো পাম আমি 5 × 6 = 30, থাকিল 3, 3 আহি গ'ল 6 × 4 = 24। গতিকে এইটো আহি গ'ল 2430। গতিকে কিমান বাৰ হৰণ যাব 405 দি পেলাই 6 বাৰ হৰণ যাব। গতিকে এইটো পাই যাম 2430। ক্লিয়াৰ হ'ল? এইখিনি আমি হৰণ দিব লাগিব। এতিয়া আমি ইয়াক বিয়োগ কৰিম। এইটো 0 থাকিল, 2ৰ পৰা 3 নাযায়, 1 ধাৰ কৰা 12, 12ৰ পৰা 3 গ'লে কিমান থাকিব 9 থাকিব। গতিকে ইয়াত থাকিল 4, গতিকে আৰু নাথাকে। গতিকে ইয়াত দেখা গ'ল কি ভাগশেষ থাকি গ'ল। গতিকে 405 দি পেলাই আমি কিমান বাৰ হৰণ দিছোঁ 6 বাৰ। 6 বাৰ হৰণ দিয়াত ভাগশেষ কিমান থাকিল 90 থাকি গ'ল। যিহেতু ভাগশেষ থাকি গ'ল গতিকে প্ৰচেছটো এনেকৈ বঢ়াই যাব লাগিব। গতিকে এতিয়া আমি লিখিম যে যিহেতু r ≠ 0, rৰ মানটো 0 হোৱা নাই। r মানে কি আছিল এই ভাগশেষৰ কথা কোৱা হৈছে যে ভাগশেষৰ মানটো 0 ওলোৱা নাই। যেহেতু 0 ওলোৱা নাই গতিকে আমি প্ৰচেছটো বঢ়াই যাব লাগিব। তাৰপিছত আমি প্ৰচেছটো বঢ়াবলৈ কোন সংখ্যা দুটা ল'ম, এই 405 আৰু ভাগশেষ এই সংখ্যা দুটা ল'ব লাগিব। এই সংখ্যা দুটাৰ ভিতৰত 405 হ'ল ডাঙৰ, 90 হ'ল সৰু, এনেকৈ লিখিম। ইয়াৰ ওপৰত আকৌ আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম। চ' ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰোঁতে প্ৰথমতে 405 লিখিম, তাৰপিছত 90 লিখিম। আকৌ 90 দি পেলাই 405ক আমি হৰণ দিব লাগিব। গতিকে এইটো হৰণ দিলে কিমান বাৰ যাব 4 বাৰ, 5 বাৰ দিলে 5 × 9 = 45। গতিকে বেছি হৈ যায়, 4 বাৰ যাব, 4 × 0 = 0, 4 × 9 = এইটো কিমান পাম আমি 36। গতিকে এইটো 5 থাকিব, 1 ধাৰ কৰা 10, 10ৰ পৰা 6 গ'লে কিমান থাকিব 4 থাকিব। গতিকে 90 দি হৰণ কৰাত কিমান বাৰ হৰণ গ'ল 4 বাৰ হৰণ গ'ল, ভাগশেষ কিমান থাকিল 45। এইবাৰো ভাগশেষ rৰ মানটো 0 ওলোৱা নাই। গতিকে আকৌ প্ৰচেছটো আমি বঢ়াই যাম এনেকৈ লিখি পেলাই। যিহেতু r ≠ 0 গতিকে এবাৰ কোন সংখ্যা দুটা ল'ম, এই সংখ্যা দুটা 90 আৰু 45। যিমান দি আমি হৰণ দিছোঁ আৰু যিমান ভাগশেষ থাকিল এই সংখ্যা দুটা ল'ব লাগিব। তো এই সংখ্যা দুটাৰ ওপৰত যদি আকৌ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰা
তেতিয়াহ'লে 45 দি পেলাই 90 কিমান বাৰ হৰণ যাব 2 বাৰ হৰণ যাব 45 ৰ 2 গুণ কিমান পাবা তুমি 90 পাই যাবা গতিকে ভাগহে কেইবাৰ কিমান থাকিল 0 কিমান বাৰ হৰণ গল 45 2 বাৰ ভাগহে কেইবাৰ কিমান থাকিল 0 এতিয়া লিখিব পাৰিবা যেহেতু r = 0 ভাগহে তুমি 0 পাইছা কিমান দি হৰণ কৰাত 45 দি হৰণ কৰাত তুমি ভাগহেটো 0 পাইছা গতিকে লিখিব পাৰিবা নিৰ্ণয় গহাও কিমান গহাও 45 যিমান দি হৰণ কৰা তুমি ভাগহেটো 0 পাবা হিমানে কি হ'ব গহাও ইয়াত আৰু এটা কোৱেশ্চন দি আছে খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা ধৰণৰ এটা কোৱেশ্চন 2 মাৰ্কৰ কাৰণে আহিয়ে থাকে সো কোৱেশ্চনটো আমি চাই লওঁ দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 4q + 1 নাইবা 4q + 3 আৰ্হিৰ যত q কোনোবা অখণ্ড সংখ্যা গতিকে এনেকুৱা কোৱেশ্চন এটা আহিব সো মই এটা ইয়াত সলভ কৰি দিম বাকি কেইটা হোমৱৰ্ক হিচাপে থাকিব যদি নোৱাৰে কৰিবলৈ তেতিয়াহলে কমেন্টত জনাই দিব আমি সলভ কৰি দিম সো এই কোৱেশ্চনটো নিজে নিজে সলভ কৰিব মই আৰু এটা কোৱেশ্চন ইয়াত লিখি দিছো নেক্সট কোৱেশ্চনটো হল দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 2q + 1 আৰ্হিৰ যত q কোনোবা অখণ্ড সংখ্যা সো আগৰটোত কি কোৱা আছিল 4q + 1 বা 4q + 3 আৰ্হিৰ বুলি কোৱা আছে তে এবাৰ আমি কি কৈছো আৰ্হিটো কৈছো 2q + 1 আৰ্হি গতিকে মই এই অংকটো সলভ কৰি দিম বাকি আগৰ অংকটো হোমৱৰ্ক হিচাপে থাকিব সমাধান কৰতে প্ৰথমতে আমি ধৰি ল'ব লাগিব ইয়াত কোৱেশ্চনত কি কোৱা আছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 2q + 1 আৰ্হিৰ গতিকে আমি ধৰি ল'ব লাগিব ইয়াত লিখিছো ধৰো যিকোনো যোগাত্মক অখণ্ড সংখ্যা অযুগ্ম কোৱা নাই যুগ্ম কোৱা নাই আমি কৈছো যিকোনো যোগাত্মক অখণ্ড সংখ্যা a অখণ্ড সংখ্যাটো আমি কি বুলি কৈছো a ক্লিয়াৰ হল আৰু এটা সংখ্যা ধৰি ল'ব লাগিব b = 2 বুলি কৈছো কাৰণ আৰ্হিটো আমাক কি বুলি কৈছে 2q + 1 আৰ্হি এইটো আৰ্হি কোৱাৰ কাৰণে আমি b ৰ মানটো 2 কৈছো কিন্তু আগৰ কোৱেশ্চনটোত আৰ্হিটো কি আছিল 4q + 1 বা 4q + 3 আছিল গতে ইয়াত তুমি b ৰ মানটো কিমান বুলি ধৰি লবা 4 বুলি ধৰি লবা তোমালোকৰ কিতাপত 3m বা 3m + 1 বুলি আছে গতে তাত তুমি b ৰ মানটো কিমান বুলি ধৰি লবা 3 বুলি ক্লিয়াৰ হল গতে a আমি ধৰি লৈছো আৰু b ৰ মান কিমান 2 বুলি ধৰি লৈছো এতিয়া আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিম ইয়াত লিখো আমি যে ইউক্লিডৰ কলন বিধিৰ পৰা কলন বিধি ব্যৱহাৰ কৰি পাও ইয়াৰ ওপৰত যদি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰা যায় ইউক্লিডৰ কলন বিধিটো কি আছিল a = bq + r এটো আছিল গতিকে a = a আমি a বুলিয়ে ধৰি লৈছো অখণ্ড সংখ্যা a তাৰ পিছত কি আছে ইয়াত bq b আমি কিমান বুলি লৈছো ইয়াত 2q + r কিমান আমি নাজানো আৰু এটা বস্তু আহিব ইয়াত 0 is less than equal r is less than কি আছিল b আছিল b ৰ হলনি এবাৰ আমি কি ধৰি লব লাগিব 2 যেহেতু b আমি 2 বুলি লৈছো যদি তুমি এটো সোৱা 0 is less than equal r is less than 2 এটো সোৱা ইয়াৰ পৰা তুমি ভাগহে কি আছে গম পাই যাবা ইয়াত লিখা যেহেতু 0 is less than equal r is less than 2 গতিকে r ৰ মানবৰ হ'ব r ৰ মান কি পাম আমি এটো কন্ডিশন চালে 0 is less than equal r is less than 2 দুয়তকৈ সৰু কিন্তু 0 ৰ সমান বা 0 তকৈ ডাঙৰ ক্লিয়াৰ হল
গতিকে 0 ৰ সমান গতিকে 0 পাবা 1 পাবা 0 তকৈ ডাঙৰ কিন্তু 2 তকৈ সৰু গতিকে ভাগশেষ দুটা পাবা এটা হল 0 আৰু এটা হল 1 এখিনি এতিয়া এই r ৰ মান কেইটা ওপৰৰ যেটো কলন বিধি পাইছো আমি ইয়াত বহাই দিম এতিয়া r ৰ মানবোৰ বহুৱাই r ৰ মান কেইটা যদি বহাই দিয়া যায় তেতিয়া হলে তুমি আৰহি কেইটা কি পাবা a = 2q প্লাস প্ৰথমতে r ৰ মান যদি তুমি 0 বুলি কৈ দিয়া যেহেতু ভাগশেষ তুমি কি পাইছা এটা 0 আৰু এটা 1 প্ৰথমতে আমি r ৰ মানটো 0 বহাই দিছো ইয়াত লিখি দিছো r = 0 যেতিয়া তেতিয়া হলে আৰহিটো কি হল a = 2q এটো আৰহি আৰু এটা আৰহি পাই যাবা যেতিয়া r = 1 হৈ যাব তেতিয়া আৰহিটো হ'ব a = 2q + 1 এটো আৰহি পাই যাবা তুমি দুটা আৰহি পাই গলা এটা পাই গলা a = 2q আৰু এটা হল a = 2q + 1 এতিয়া এই আৰহি দুটাৰ ভিতৰত কোনটো আৰহি যোগাত্মক আৰু কোনটো যুগ্ম আৰু কোনটো আৰহি অযুগ্ম এটো আমি চেক কৰিব লাগিব এতিয়া আমি কৈছো যে কোনোবা অখণ্ড সংখ্যা আমি নাজানো হয়নে যে কোনটা যুগ্ম কোনটা অযুগ্ম কোনোবা অখণ্ড সংখ্যা কোনোবা এটা অখণ্ড সংখ্যা ক্লিয়াৰ হল কোনোবা এটা অখণ্ড সংখ্যাটো কি বুলি কৈছো আৰু ইয়াৰ মানটো আমি 1 বুলি ধৰি লৈছো 1 ৰ বাবে আমি চেক কৰিম এটো কিহৰ কাৰণে লৈ আছো যে কোনটো আৰহি যুগ্ম আৰু কোনটো আৰহি অযুগ্ম আমি নাজানো এই আৰহি দুটা কোনটো যুগ্ম আৰু কোনটো অযুগ্ম এটো চেক কৰিবৰ কাৰণে আমি অখণ্ড সংখ্যা এটা লৈ পেলাই প্ৰমাণ কৰিম এতিয়া কিউৰ মানটো প্ৰথম আৰহিটো যদি বহাই দিয়া প্ৰথম আৰহিটো আছিল এটো a = 2q গতিকে a = 2q হলে কিউৰ হলনি আমি এবাৰ 1 বুলি কৈছো এটো 1 বহাই দিছো গতিকে এটো কি পাই গলো 2 টো হল যুগ্ম ক্লিয়াৰ হল গতিকে এটো হল যুগ্ম সংখ্যাৰ আৰহি তাৰ পিছৰটো আৰহি কি আছিল a = 2q + 1 গতিকে এই আৰহিটো যদি চোৱা যায় 2 * কিউৰ মান 1 বুলি লৈছো * 1 কিমান পাম আমি 2 * 1 = 2 + 1 কিমান হ'ব 3 গতিকে এটো হল অযুগ্ম ক্লিয়াৰ হল তে অযুগ্ম সংখ্যাৰ আৰহি কোনটা পাইছো আমি কোনটো পাইছো a = 2q + 1 এটো আৰহি গতিকে লিখিব পাৰিবা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰহি কোনটো আৰহি 2q + 1 নেক্সট কোৱেশ্চনটো আমি চাই লওঁ নেক্সট কোৱেশ্চনটো কি আছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে দুডাল ৰছী দিয়া আছে আৰু ইহতৰ দৈৰ্ঘ্য দিয়া আছে প্ৰথমটো কোৱা আছে 64 সেন্টিমিটাৰ আৰু সেকেন্ডটো কোৱা আছে 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব সো ইয়াত দুটা সংখ্যা দিয়া আছে এটা হল 64 আৰু এটা হল 80 আৰু এই দুয়োটাই কি এটা ৰছীৰ দৈৰ্ঘ্য ক্লিয়াৰ হল এই দুয়োটা ৰছীৰ পৰা এনেকুৱা টুকুৰা কাটি উলিয়াব লাগিব যাতে অকণো ৰৈ না যায় তেনেকুৱা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব উলিয়াব লাগে এতিয়া ইয়াৰ পৰা আমি কি উলিয়াম তাৰ মানে ইয়াৰ পৰা আমি HCF তাৰ মানে গহাও উলিয়াব লাগিব গহাও উলিয়াব লাগিব কথাটো তুমি কেনেকৈ গম পালা ইয়াত কৈছে সৰ্বাধিক দৈৰ্ঘ্য ক্লিয়াৰ হল আৰু এটো লেসন পঢ়ি আছো আমি ইউক্লিডৰ কলন বিধিৰ বিষয়ে গতে ইউক্লিডৰ কলন বিধিৰ সহায়ত আমি কি উলিয়াও গহাও উলিয়াও
আৰু সৰ্বাধিক যদি কয় তুমি মনত ৰাখিবা গহাও উলিয়াব লাগিব আৰু সৰ্বনিম্ন যদি কয় তেতিয়াহ'লে আমি লসাগু উলিয়াব লাগে গতিকে এনেকৈ আমি লিখিম প্ৰথমতে যে 64 আৰু 80 সংখ্যা দুটাৰ গসাউ এই হ'ব ৰছীৰ টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য ক্লিয়াৰ হ'ল আমি এনেকৈ লিখি ল'ম কথাটো আগত সৰ্বাধিক দৈৰ্ঘ্য এইখিনি লিখাৰ পিছত এতিয়া 64 আৰু 80 এই সংখ্যা দুটা আমি গহাও উলিয়াম কেনেকৈ ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি সো প্ৰথমতে আমি সংখ্যা দুটা লিখি লৈছো 80 আৰু 64 এই সংখ্যা দুটাৰ ভিতৰত 80 হল ডাঙৰ গতি এনেকৈ লিখি দিছো ইয়াৰ ওপৰত ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰা ইউক্লিডৰ কলনবিধিৰ পৰা ইয়াত 80 সমান সমান আমি লৈছো 64 সো 64 দি পেলাই আমি কি কৰিম 80 ক হৰণ দিম গতি একবাৰ হৰণ যাব এটো আহিব 64 বাকি থাকিব কিমান এটো 10 ৰ পৰা 4 বাদ দিয়া থাকিব 6 আৰু ইয়াত থাকিল কিমান 7 ৰ পৰা 6 বাদ দিয়া থাকিব 1 হল তে 64 দি কিমান বাৰ হৰণ দিলা একবাৰ ভাগ 1 থাকিল কিমান 16 যেহেতু ভাগ 1 টো তুমি শূন্য পোৱা নাই মানে ইয়াত 16 পাইছা গতে প্ৰসেসটো বঢ়াই যাব লাগিব ইয়াত লিখিব লাগিব যেহেতু r not equal 0 আৰু দুটা সংখ্যা এটা হল 64 আৰু 16 এই দুটা সংখ্যাৰ ওপৰত আকৌ কলনবিধি ব্যৱহাৰ কৰা এবাৰ 64 ক হৰণ দিম আমি কিমান দি 16 দি গতিকে 16 দি যেতিয়া তুমি 64 ক হৰণ দিবা কিমান বাৰ যাব 4 বাৰ যাব 4 16 গুণ কিমান পাবা 64 পাই যাবা গতিকে এটো ভাগ 1 শূন্য তে 16 পূৰণ কিমান হ'ব 4 এই ভাগফলটো আৰু বাকি থাকিব শূন্য এবাৰ তুমি লিখিব পাৰিবা যেহেতু r equal to 0 গতিকে ইয়াৰ গহাও তুমি কিমান পাবা গহাও 16 কাৰণ তুমি 16 দি হৰণ কৰাত শূন্য পাইছা গতিকে নিৰ্ণয় ৰছী টুকুৰা দৈৰ্ঘ্যও তুমি কিমান পাবা 16 সেন্টিমিটাৰ গতিকে এটোৱে এনসার